అలాగే অকমান পানীতে বিলাহী আলু বিলাহী আদা নহৰু জলকীয়া আলু হালধি আদা জালুক নহৰু জলকীয়া আৰু নিমখ পিঁয়াজ কণী আটা
আদা পেষ্ট, নহৰু, জলকীয়া, পালেং শাক। এয়া হৈছে পালেং শাকৰ চাটনি। ভেৰি মাছ টেষ্টি। ভাল লাগিছে খাই। কুৰকুৰিতকৈ মজা। কুৰকুৰিতকৈ ধুনীয়া লাগিছে খাই। য়ামি। খাই বহুত টেষ্টি লাগিলে। আপোনালোকে বনাই খাই চাব পাৰে ঘৰতে। বহুত সহজ উপায়েৰে বনোৱা হৈছে। ভিডিঅ'টো চাই গম পাব কেনেদৰে বনাইছোঁ আমি। বহুত টেষ্টি লাগিছে। এই ৰেচিপিটো খাই বহুত ভাল লাগিছে। আপোনালোকে যদি খাব বিচাৰে ভিডিঅ'টো চাই বনাব আৰু বহুত সহজ উপায়েৰে এই ৰেচিপিটো বনাব পৰা যায়। আমি গাঁৱৰ মানুহ, সেই হেতুকে গাঁৱতে পোৱা সহজ উপায়েৰে বস্তুবোৰে আমি ভিডিঅ' বনাওঁ। আপোনালোকে চাই ভাল হ'ব নিশ্চয়। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল আইকনটো দবাই দিব। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। গাইজ বাই বাই। বাই বাই।